জীৱনত প্ৰথমবাৰ মই ইমান কাষৰ পৰা বিমানৰ চকা চুই পাইছোঁ। হাই গাইজ, PM পল্লৱীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। তো পিছফালে দেখা পাইছে চাগে। তো মই ইয়াতে আছোঁ, কলকাতাতে আছোঁ বৰ্তমান সময়ত। তো তেনেকৈ ক'তো ফুৰিবলৈ যোৱা হোৱা নাই। তো এতিয়া সন্ধিয়া হৈ গ'ল। তো সেয়া পল্লৱী আহি আছে। তো আমি দুই পল্লৱীয়ে মিলি মানে অকণমান ওলাই গৈছোঁ। ক'ত যাওঁ সেইটো নাজানো। তো গৈ পোৱাৰ পিছতে আপোনালোককো দেখাবৰ কাৰণে চেষ্টা কৰিম ক'ত আমি গৈ আছোঁ। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে আগলৈ চাই থাকিব। আমি দুজনীয়ে বহি লৈ এতিয়া গৈ আছোঁ। এয়া 1 নম্বৰ পল্লৱী আৰু এয়া 2 নম্বৰ পল্লৱী। আৰু এইফালে চাওক, এয়া হৈছে DLF 1ৰ অফিচ। আমি এতিয়া DLF 1 পাই গ'লোহি। ইয়াতে বাছৰ কাৰণে ৱেইট কৰি আছোঁ। তো আমি যাম বুলি ভাবিছোঁ এয়াৰক্ৰাফ্ট মিউজিয়াম। তো ক'ত আছে কি ইমান ভালকৈ নাজানো, বাছত কি উঠাৰ পাছতে আমি গৈ থাকিম আৰু নিশ্চয় এদিন পামগৈ জেগা নেকি। তো আপোনালোকক এবাৰ DLF 1ৰ পৰিৱেশটো দেখাই দিছোঁ কেনেকুৱা হয়। এয়া চাওক, সন্ধিয়া হোৱা মাত্ৰকে গোটেই লাইটবোৰ মানে জ্বলি গ'ল আৰু এয়া ওপৰৰ ফালে দেখা পাইছে মেট্ৰ' লাইন। তো এতিয়ালৈকে কমপ্লিট হোৱা নাই বাৰু, আছে টাইম এতিয়াও। আমি বাছত উঠি দিলোঁ, একেবাৰে শেষৰ চিটত বহিছোঁ। বাকী চিট আছে কিন্তু চিটত নাই বহা। আমি একেবাৰে শেষত বহিছোঁ যাতে গোটেই গোটেই বাছখন দেখাব। এয়া AC বাছ হয় দেই নো, ভাবিব কি আমি AC গাড়ীত উঠিয়ে পোৱা নাই বুলি ন। ৱাও, ইমান ধুনীয়াকৈ লগাই ৰাখিছে লাইট। অ' মাই গড, বিশ্ব বাংলা তাতে আহি পাইছোঁ। এয়া হ'ল বিশ্ব বাংলা গেট। তো ওপৰত ধুনীয়াকৈ ৰাউণ্ডকৈ বনোৱা আছে। তাত ৰেষ্টুৰেণ্ট আছে। তো দুটা চবফালে উঠিব পাৰি মানে, চাইডে চাইডে। এয়া তো আমাৰ আহি পাওঁতে পাওঁতে আন্ধাৰে হৈ গ'ল পূৰা। তো যাওঁ ভিতৰত কিমানখিনি কেনেকৈ দেখাব পাৰোঁ। তো কেমেৰা কোৱালিটি যিহেতু আমাৰ ইমান ভাল নহয়, মোবাইলতে বনাওঁ, কিয় প্ৰব্লেম মানে টিকেট কাটিবৰ কাৰণে যে লাইন পাতি থাকিবলগীয়া হয়। এণ্ট্ৰি কৰোঁ আৰু টিকেটটো পালোঁ যেতিয়া। তেনে এয়াই হৈছে এয়াৰক্ৰাফ্ট মিউজিয়াম। তো মিউজিয়াম বুলি ক'লে আপোনালোকে নিশ্চয় গম পায় কি বস্তু থাকে। কলকাতাতে আহি জানিব পাৰিলোঁ যে ইয়াতে যুদ্ধত ব্যৱহাৰ হোৱা এখন বিমান মানে সংৰক্ষণ কৰি ৰাখিছে। তো ভাবিলোঁ মই চোৱাৰ লগতে আপোনালোককো দেখাই দিওঁ। তো সেইকাৰণে আহিলোঁ। তো দেখাই থাকোঁ এতিয়া, আপোনালোকে আগলৈ চাই থাকিব। আৰু এই যুদ্ধৰ যিখন বিমান হয়, বিমানখন ক'ত আছে আপোনালোকক মই জনাই দিছোঁ। এখন হ'ল কলকাতাৰ নিউটনৰ নাৰকল বাগানৰ ইয়াত আছে। তো আপোনালোকে যদি কেতিয়াবা কলকাতা ফুৰিবলৈ আহে তেতিয়াহ'লে চাব পাৰিব মানে। আৰু এই বিমানখনৰ বিষয়ে মই যিমানখিনি জানিব পাৰিছোঁ, তো 1988 চনত মানে ইণ্ডিয়ান নাভিত তো এইখন মানে ব্যৱহাৰ কৰা হৈছিল। ইয়াত 1988 চনৰ পৰা মানে 2017 চনলৈকে মানে পূৰা 29 বছৰ বিভিন্ন যুদ্ধত মানে এই যিখন আপোনালোকে দেখা পাইছে বিমান, তো সেইখন মানে ব্যৱহাৰ কৰা হৈছে। ব'লক যাওঁ আমি ওচৰৰ পৰা চাওঁ। সঁচাকৈ মই দিনৰ ভাগত যদি অহা হ'লে আপোনালোকক ইমান ধুনীয়াকৈ এইখিনি দেখাব পাৰিলোঁ হয়। ৱাও, জীৱনত প্ৰথমবাৰ মই ইমান কাষৰ পৰা বিমানৰ চকা চুই পাইছোঁ। সঁচাকৈ দেই, ফাৰ্ষ্ট টাইম ফ্লাইটত মানে এনেই উঠি পাইছোঁ, কিন্তু ইমান ওচৰলৈ গৈতো আজিলৈকে পোৱা নাই ন। তো প্ৰথমবাৰ পালোঁ। বিমানখনৰ বিষয়ে আপোনালোকক দুটামান কথা যিকেইটা মই জানিব পাৰিছোঁ সেইকেইটাই আপোনালোকক জনাই দিওঁ ইয়াৰ মাজতে। এই বিমানখন 29 বছৰ মানে বয়সত বুলি ক'ব লাগিব। যুদ্ধ বিমানখন মানে কি 2020 চনৰ ফেব্ৰুৱাৰী মাহত পশ্চিমবংগ চৰকাৰৰ হাতত হস্তান্তৰ কৰা হৈছিল মানে। আৰু ইয়াৰ যিটো দৈৰ্ঘ্যতা হয় সেইটো 53 মিটাৰ বুলি জানিব পাৰিছোঁ। আপোনালোকে যিটো আজি এয়াৰক্ৰাফ্ট মিউজিয়াম দেখা পালে, এইটো কলকাতাত অৱস্থিত, যিহেতু এইটো ছেকেণ্ড হয়। তো প্ৰথম যিটো হয় সেইটো বিজয় চহৰত অৱস্থিত বুলি মই জানিব পাৰিছোঁ। তো কিমানখিনি সঁচা কিমানখিনি মিছা সেইখিনিতো মই নাজানিম এতিয়ালৈকে, কাৰণ দেখা নাই। কিন্তু মই যিমানখিনি জানিব পাৰিছোঁ বা দেখিছোঁ বা শুনিছোঁ সেই হিচাপতে কথাখিনি কৈ গৈছোঁ। যদি কিবা ভুল শুনা পাইছে বা ভুল আপোনালোকে পাইছে, তেতিয়াহ'লে যদি মোৰ ভুল হৈছে তেতিয়াহ'লে আপোনালোকে শুদ্ধটো যেন মোৰ কমেণ্ট বক্সতে লিখি দিয়ে, যাতে মই সেইটো জানিব পাৰোঁ। এতিয়া ভিতৰত যিজন দাদা আছে চিত্ৰৰঞ্জন, যদি ক'বলৈ হয় তেতিয়াহ'লে চেন্নাই বুলি ক'বলৈ ক'লে, সেইকাৰণে মই কৈ দিছোঁ চেন্নাইৰ পৰা আনিছিলে। এইটো প্ৰায় 16টা ভাগ কৰি আনিছে, 16 ট্ৰাক মানে আনিলে। তাৰ পাছত কিন্তু লকডাউনৰ কাৰণে বোলে এইটো অপেনিং কৰা নাছিলে। তো এতিয়া লকডাউন খোলাৰ পাছত তো এতিয়া মানুহবোৰ অহা যোৱা কৰি আছে। তো আমি আহিলোঁ সেইকাৰণে চাওঁ বুলি। আৰু এই বিমানখন বোলে একেৰাহে মানে মেক্সিমাম 16 ঘণ্টালৈকে উৰিব পাৰে ওপৰত, 16 ঘণ্টা। এয়া দেখা পাইছে, তলফালৰ পৰাই দেখাই দিছোঁ। মানে যিটো এণ্ট্ৰি গেট হয়, মানে
যুদ্ধৰ সময়ত যেতিয়া সকলো পাইলট মানে ভিতৰত গুচি যায় তেতিয়া ইয়াৰ পৰা এইবোৰ ছাইডৰ ফালৰ পৰা কোনো ধৰণৰ চিৰি নাথাকে উঠিবৰ কাৰণে ইয়াত এই তলফালৰ যিখন দেখিছে গ্লাছখন নমাই দিয়া হয়, নমাই দি ইয়াতে এখন চিৰি লগোৱা হয়, তাৰ পৰা ভিতৰলৈ পাইলটসকল ভিতৰলৈ যায় মানে ভিতৰত বোলে 9জন পাইলট থাকে, 9জন পাইলট আছে। তো তেখেতসকলে কণ্ট্ৰল কৰি থাকে এই গোটেই ইয়াত লিখাই আছে যিহেতু 29 ইয়াৰ্ছ বুলি 1988ৰ পৰা 2017লৈকে মানে বিমানখন যুদ্ধত ইউজ কৰা হৈছিল। আৰু ইয়াতে হ'ল এইটো এণ্ট্ৰি গেট আৰু এইটো হ'ল এক্সিট। তো আপোনালোকে এবাৰ এণ্ট্ৰি কৰাৰ পিছত মানে আকৌ দুনাই কৰিব নোৱাৰে, তো এবাৰে দিয়ে ইয়াৰ ফালৰ পৰা এণ্ট্ৰি কৰি আপোনালোকে এফালে এক্সিট হয়। সেইখনলৈকে যাবলৈ দিব, মানে ভিতৰলৈ মোক যাবলৈ দিব কিন্তু কেমেৰাটোহে নিব নিদিয়ে। ইয়াত লিখাই আছে যিহেতু তো ন' ফটো বুলি চব জেগাতে আপোনালোকে দেখা পাইছে। ইয়াতে কিছুমান কথা লিখা আছে, তো মই আপোনালোকক দেখাই দিছোঁ, বাকীখিনি আপোনালোকে পঢ়ি ল'ব আৰু নিজে। ওচৰতে এখন লিটল পাৰ্ক আছে, তো বলক যাম লিটল পাৰ্কলৈ। এক সেৱাৰ কৰে এক ছোটি বাচ্চি আৰু আমাৰ সৰু ছোৱালীজনীয়ে খেলিবলৈ পোৱা নাই চা, বেলেগে খেলি আছে খেলিব পোৱা নাই এতিয়ালৈকে। ইয়াতে কিছুমান বস্তু আছে যিবোৰ নেকি সেনাসকলে ট্ৰেইনিঙৰ ক্ষেত্ৰত যি ধৰণে মানে ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ বস্তু আছে। এইকেইটা দেখা পাইছে, সৰু ল'ৰা ছোৱালী খেলিছে খেলাটো, কিন্তু বহুতকেইটা বস্তু সেনাসকলে ইউজ কৰা তেনেকুৱা ধৰণৰ বস্তু ইয়াতো দেখা আছে। এই আমাৰ সৰু ছোৱালীজনী আহি আছে, তাৰপিছত তাত টাটা কৰি আহিছে। কেনেকুৱা লাগিলে কোৱা? ভাল লাগিলে বা পুলটো সোমাই পেলাই ভাল লাগে। ইয়াত অলপ কালাৰ কৰি দিলে, মডিফাই কৰি দিয়া কাৰণে তাৰ বোলে ভাল লাগিলে। ঘৰত যদি পুল এটা সোমাব ক'লে কেতিয়াবা সোমালাহেঁতেন নে? এবাৰ মই ট্ৰাই কৰি চাওঁ। বাইদেউ গৈ ওপৰ পালেগৈ। আজি ডাইৰেক্ট চিলেক্ট হৈয়ে ভাল লাগিলে। এতিয়া আপোনালোকক দূৰৰ পৰা এবাৰ বিমানখন দেখাই দিছোঁ। কি ক'ব আৰু, ভালকৈ আপোনালোকক দেখাবও পৰা নাই। সঁচাকৈ দুখ। কিবা এটা যদি দেখাওঁ তেতিয়াহ'লে আপোনালোকে ভালকৈ যাতে বুজি পায় বা ধুনীয়াকৈ দেখাব পাৰোঁ, তেতিয়া ভাল লাগে ন। এয়া এজন হ'ল একেবাৰে ফ্ৰণ্টত থকা পাইলট। ভিতৰৰ পৰা দেখাব নিদিয়ে, তো বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। তো এই বিমানখনৰ ভিতৰত যিজন মানে ফ্লাইট ইঞ্জিনিয়াৰ বুলি কৈছে তেখেতে কোন হয়, মই তেখেতক দেখাই আছোঁ অলৰেডি, আপোনালোকে দেখিছেই চাগে। তো যিখিনি কথা আমাক ক'লে ভিতৰত, সেইখিনি মই ইমানখিনি কথা মনত ৰাখিব নোৱাৰিলোঁ, যিটো বাহিৰত আহি আকৌ লগ পাই গ'লোঁ তেখেতক। তো তেখেতৰ পৰাই জানো মানে ভিতৰত কি আছে। যদি আপোনালোকক মই জনাব পাৰোঁ ইয়াৰ বিষয়ে, তেতিয়াহ'লে নিজৰ বহুত ভাল লাগিব। তো हेलो भैया बोल रही हूँ। ठीक है, आपका नाम बता दीजिए पहले। हेलो, मेरा नाम चित्तरंजन प्रधान है। हाँ, और मैं इस लैपटॉप का इंजीनियर हूँ। ओके और मैं इस पर काम कर चुका हूँ। ओके। तो कितना दिन से है आप यहाँ पे? यहाँ पे तो मैं अभी 2 महीने से हूँ, बट इससे पहले हम इस पर 15 साल काम कर चुके हैं। अच्छा, 15 साल से। वाह। और ये नेवी का सबसे लार्ज बार है। ओके। इसका जो टीम है, इसका नाम है अल्बाट्रस। अब अल्बाट्रस के बारे में आप नेट में सर्च करके पता कर लीजिएगा। ओके ओके। तो আপোনালোকৰ নেটত সার্চ কৰি মানে চাব পাৰিব। ठीक है। और ये जो लिखा हुआ है ना यहाँ पे, तो इसके बारे में कुछ बता दीजिए। इसका नाम है टुप्लोव 142M। हाँ, टुप्लोव 142M। और ये जो एंड्री टुप्लोव नाम एक आदमी जो इसको बनाया था, डेवलप किया था, डिजाइनिंग किया था, वो रशियन आर्मी के एक जवान थे जो आर्मी में रह के इस एयरक्राफ्ट का डिजाइन करके बनाए थे। और उनके नाम से इसको टुप्लोव 142M दिया है। एम मतलब मैरीटाइम रिकग्निशन। इसके अंदर जो पायलट बैठा है, तो उसमें 9 क्रू मेंबर रहते हैं। एक नेविगेटर, फ्लाइट नेविगेटर, एंड 2 पायलट, हाँ, एक फ्लाइट इंजीनियर, एक कम्युनिकेटर, 2 सोनिक ऑपरेटर, RGB ऑपरेटर 1 और 2, एंड एक सीनियर नेविगेटर और एक टैको ऑपरेटर। और लास्ट में एक फ्लाइट गनर रहता है जो गन चलाता है। अच्छा। टोटल 10 मेंबर रहते हैं। हाँ हाँ।
और इसका लंबाई कितना बोले थे आपने? लंबाई है 53 मीटर, चौड़ा है 50 मीटर। ओके, और कहाँ से लाया गया है और कब लाया है ये भी बता देंगे ये तो अच्छा चेन्नई से लगेगा। आया है, इधर बनाया गया है, उधर डिसमेंटल करके लाके इधर असेंबल किया है। ओके, थैंक यू। आपने इतना सारा बता दिया मुझे, उसके लिए बहुत बहुत ধন্যবাদ। আপোনালোকে শুনা পালে দাদাজনৰ পৰা ইয়াৰ যথেষ্টখিনি কথা। তো মইতো নিজে খোৱা হ'লে চাই ইমানখিনি কথা মই ক'ব নোৱাৰিলোঁহেঁতেন, কিন্তু তেখেতে যে জনাই দিলে তাৰ কাৰণে সঁচাকৈ বহুত ভাল লাগিলে। কলকাতা সেইটো বেছি বিশেষ একো দেখাব নোৱাৰিলোঁ আপোনালোকক, যিমানখিনি পাৰিলোঁ সেইখিনি দেখালোঁ। তো আকৌ নেক্সট যেতিয়া আহিম তেতিয়া ইয়াতকৈ মানে বহুত আৰু কিবা কিবি আছে, তো সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া বহুত সময় হৈ গ'ল, খুৰা ঘৰত মানে ৰুমত অকলে আছে, তো সেইকাৰণে ইয়াৰ পৰা গুচি যাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই, নতুন এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ। আজিলৈ বাই বাই।